My ব্যক্তি ইউটিউব চেনেল অংকু অলিলৰ আজি আমি গৈ আছো মাজুলী যেহেতু আমি যোৰহাট নিমাতী ঘাটত এতিয়া বৰ্তমান আহি পাইছো এতিয়া আৰু আমি সেই ফেৰীৰে পাৰ হৈ যাম ফেৰীয়ে পাৰ হৈ যোৱা আগতে আপোনালোকক মই এবাৰ নিমাতী ঘাটটো দেখাবলৈ চেষ্টা কৰিছো তে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু এইটোৱে হৈছে সেইটো নিমাতী ঘাট চাওক এইটোৱে হৈছে নিমাতী ঘাট ফেৰীত পাৰ হ'বলৈ ইয়াতে লাইন লাগিব লাগে লাইন ধৰিব লাগে চাওক আমি আছো সেইখন ৩ নম্বৰত আমি আছো আৰু আমি ৩টা বজাত আমি গাড়ী উঠাম আৰু এইফালে দি আনিব লাগিব সেইখন গাড়ীখন চাওক এইটো ৰাস্তাৰে আনিব লাগিব গাড়ীখন ফেৰী হৈ গৈছে এতিয়া বৰ্তমান সাজু যাত্ৰা কৰিব মাজুলীলৈ চাওক কিমান গাড়ী ভগৱান যাতে যাত্ৰাটো শুভ হওক কি বুম বুম গাড়ী উঠাই লৈছে চাওক গ'ল ও মাজুলীলৈ যাত্ৰা কৰিছে চাওক তা বাই বা আৰু মই মোৰ জীৱনত প্ৰথমবাৰ দেখিলোঁ এনেকুৱা ফেৰী য'ত গাড়ীও যাব পাৰে মানুহো যাব পাৰে আৰু এতিয়া আমাৰ বসন্তী যাবলৈ সাজু সৌ মাজুলীলৈ চাওক না কেনেকৈ একেলগে ৮খন গাড়ী নিয়ে আৰু ৮খন গাড়ী নিয়াৰ লগতে মিনিমাম ১০০খনৰো অধিক বাইক নিয়ে আৰু লগতে ১০০জনৰো অধিক মানুহ নিব পাৰে চাওক কিমান এখন শক্তিশালী চাওক না কি ধুনীয়া এটা পৰিৱেশ চাওক নদীৰ মাজত এতিয়া আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজত আহি আমি পাই গলো মাজুলী এইটো হৈছে মাজুলী ফেৰী ঘাট এইটো হৈছে মাজুলী ফেৰী ঘাট চাওক আৰু কিছু সময় পিছতে আমি মাজুলী পাই যাম